Hey guys, কি খবৰ সকলো আশা কৰো সকলো ভালে আছে আৰু আজি এটা আকৌ নতুন ভিডিও লৈ আহিছো আৰু এই পেন্ডেলটো দেখিছে কালি দেখুৱাইছিলো আপোনালোকক আচুৰ্য বৰপাত্ৰ মিনাক্ষীৰ বিয়া এয়া ৰাতিৰ পৰিবেশ মই ভিডিওটো কৰা নাই বাৰু বায়ে কৈছে আৰু ভিডিওটো কৰাৰ বাবে বাক বহুত বহুত ধন্যবাদ থাকিল মই যোৱা নাছিলো লৰাৰ কাৰণে আৰু দৰা অহা সময়ত বাহত গৈছিলে আৰু এয়া মই ভিডিও কেইটামান কৰি আহিব আমাৰ মোৰ মানে ইউটিউব পৰিয়ালকো দেখুৱাম তেতিয়াহলে আপোনালোকেও চাওক আৰু মইও চাওক কিয়নো মই এতিয়ালৈকে ভালকৈ চোৱাই নাই এতিয়ালৈকে দৰা অহা নাই আৰু দৰা অহাৰ কাৰণে সবে ৱেইট কৰি আছে ওফালে কইনাও বহি আছে হাজি কাছি ধুনীয়াকৈ চাই দিছো এইফালে দৰা অহাৰ আগতে গধূলি সময়ত সকলো ডান্সত ব্যস্ত মই মিউট কৰি দিলো কিয়নো গান লাগি আছিল আৰু গানটো নহলে মানে কপিৰাইট আহি যাব সেইকাৰণে মই মিউট কৰি দিলো ভাল লাগিছে লগতে মানে মনটো লাগিছে আৰু ভয়ো লাগিছে যিহেতু নতুন জীৱন এটা কাৰণে আগবাঢ়ি গৈছোঁ এইফালে আমাৰ দৰা আহি গ'ল কি হ'ল কি কেলে দম দিছে
জুবিন দা গোটেই পগলা হৈ গ'ল দাদা ওলাই গ'ল গ'ল যে হেৰিয়াত হোটেল এখনত বোলে